নমস্কাৰ মই ভাস্কৰ দীপ্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠান ভাস্কৰ দীপ্তৰ মুখামুখিলৈ মহামাৰী কৰোনাৰ এই আতংকৰ সময়তে আমি সমগ্ৰ অসমবাসীয়ে বিহুটি আমাৰ ৰঙালী বিহুটি উদযাপন কৰিবলগীয়া হৈছে আৰু আমাৰ এই বিহুটি উদযাপন কৰিবই লাগিব যিহেতু বিহু আমাৰ অসমীয়াৰ আয়ুস ৰেখা কিন্তু এটা অনুৰোধ জনাওঁ আপোনালোকে ঘৰতে থাকক ঘৰৰ পৰিয়ালৰ লগতে এইবাৰৰ বিহুটি আপোনালোকে উদযাপন কৰক কিয়নো মহামাৰী কৰোনাই যি এক ভয়াবহ ৰূপ লৈছে সমগ্ৰ পৃথিৱীতে ইয়াৰ পৰা হাত সাৰি থাকিবৰ বাবে ইয়াৰ পৰা বাচি থাকিবৰ বাবে এটাই মাত্ৰ উপায় হেয়া হ'ল আপোনালোকে নিজকে সুৰক্ষিত ৰাখি ঘৰত ৰাখিব লাগিব গতিকে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাওঁ আপোনালোকে ঘৰতে থাকক আৰু এইবাৰৰ বিহুটি উদযাপন কৰক যেহেতু বিহুৰ বতৰ গতিকে আজি আমাৰ এই খণ্ডটি বিহুৰ ওপৰত আমাৰ অসমৰ কেইবাগৰাকীও প্ৰতিভাৱান বিহুৱা আৰু বিহুৱতী আছে তেওঁলোকৰ মনৰ কথা মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যেহেতু বিহুৰ সময় গতিকে এই সময়ছোৱাত তেওঁলোকে কি কৰিনো আছে কিদৰে ব্যস্ত হৈ আছে তেওঁলোকৰ মনৰ ধাৰণাবোৰ কেনেকুৱা এইবাৰৰ বিহুটিক লৈ এই গোটেই কথাখিনি আপোনালোকৰ আগত বৰ্ণনা কৰিব গতিকে আহকচোন আমি আজিৰ এই খণ্ডটি উপভোগ কৰোঁ ধন্যবাদ নমস্কাৰ বন্ধুসকল ভাস্কৰ দীপ্ত ইউটিউব চেনেলৰ পৰা মই ৰূপম ফাটিমাই অসমবাসী ৰাইজলৈ হিয়া ভৰা শুভেচ্ছা জনালোঁ লগতে বন্ধু ভাস্কৰে সুধিছিল যে এই লকডাউনৰ সময়ত আপোনালোকে বিহু কেনেদৰে পাৰ কৰিছে বিহুনো কেনেদৰে পাৰ কৰিম ঘৰতে আবদ্ধ আছোঁ ঘৰ পুখুৰীতে মাছ ধৰিছোঁ গান শুনিছোঁ চিনেমা চাইছোঁ ঘৰতে ভিতৰতে সোমাই ঢোল বজাইছোঁ পেপা বজাইছোঁ এইবিলাকে বন্ধু ভাস্কৰে কৈছিল যে এফাকি বিহু নাম গাই যদি আমি অসমবাসী ৰাইজক শুভেচ্ছামূলক এটা বাৰ্তা দিব পাৰোঁ মনটো ভাল লাগিব সেয়েহে এফাকি বিহু নাম গাবলৈ লৈছোঁ আশা কৰোঁ নিশ্চয় আপোনালোকে ভাল পাব মহঙা পৰিলে ঐ বিহু বিহু লগা নাই গা ঘৰতো নবহে মনে সমনীয়া ঐ পথাৰতো নব হে এই কমুৱা তোলাবোৰ যেনেকৈ উৰিছে ঐ তেনেকৈ উৰিবৰ মন সমূহ অসমবাসী ৰাইজলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহু ওলগ জনালোঁ আৰু মোৰ সেৱা জনালোঁ নমস্কাৰ মই প্ৰতীক্ষাৰাণী বৰগোহাঁই আজি ঘৰুৱা কিবা কাম এটা কৰি থাকোঁতে মোক ভাস্কৰ দীপ্তই ফোন এটা কৰিলে
তেখেতে মোক এটা প্ৰশ্ন কৰিলে যে এইবাৰ মই বিহু কিদৰে উদযাপন কৰিলোঁ। বিহু, সেই বহাগ বিহু আমাৰ সকলোৰে হিয়াৰ মধু। আমি বিচৰা ধৰণে এইবাৰ বহাগ নাহিলে যদিও বহাগ আকৌ আহিব আমাৰ মাজলৈ, আমি বিচৰা ধৰণে। এইবাৰ পহিলা বহাগৰ দিনাখন সচৰাচৰ যিখিনি নিয়ম কৰা হয় আমি সেই সকলোখিনি নিয়ম কৰিলোঁ। যদিও চহৰতে মোৰ জন্ম হৈছে, তথাপিতো মা দেউতাহঁতে সৰুৰে পৰাই সকলোখিনি নিয়ম আমাক শিকাইছে। আৰু বিহুৰ দিনাখন মুগাৰ সাজযোৰ পিন্ধি এপাক নাচিলোঁ, কাৰণ এইবাৰ আমি ক'তো বাহিৰলৈ ওলাই যাব পৰা নাই। মনটো খুব বেয়াও লাগিছে। আৰু লগতে এইবাৰ পিঠা পনাৰ একো ব্যৱস্থা কৰা নাই। দেশত গোটেই বিশ্বতে যি পৰিস্থিতিৰ সন্মুখীন হৈছে আমি সকলোৱে জানো। তাৰপিছত বহাগ বিহু বুলি ক'লেই নাচনী যেতিয়া এগৰাকী মুগাৰ সাজযোৰ পিন্ধি বা গাব নেপালে ভাল নালাগে। কিন্তু ঘৰতে বিহু নাচিলোঁ, গালোঁ মা দেউতাহঁতৰ লগত। তাৰপিছত ঘৰুৱা কাম হিচাপে মাক অলপমান পাকঘৰত সহায় কৰিলোঁ, মায়ে অলপ ভালো পাইছে সেইবাবে। তাৰপিছত মই CCRTৰ পৰা এটা ফেলোশ্বিপ পাইছিলোঁ 2018 চনত। ফ'ক কালচাৰৰ ওপৰতে, ফ'ক ডান্সৰ ওপৰতে পাইছিলোঁ। তাৰ ওপৰত মই ৰিচাৰ্চ কৰিছোঁ, তাৰো কিছুমান কাম মই এই বন্ধতে কৰি আছোঁ। আৰু বিহু বুলি ক'লে যেতিয়া নাচিবলৈও মন যায়, গাবলৈও মন যায়। তথাপিতো এতিয়া মই নানাচোঁ বাৰু, কিন্তু এফাকি বিহু নাম মই গাবলৈ লৈছোঁ। জানৈ হাতৰে শুৱনি, জানৈ হাতৰ গামেখাৰু, হে জানৈ হাতৰ গামেখাৰু, হে জানৈ কঁকাল চাই শুৱনি, কঁকাল চাই শুৱনি ৰিহা, হে জানৈ মূৰৰে শুৱনি, জানৈ মূৰৰে সেউতা, হে জানৈ মূৰৰে সেউতা, হে জানৈ গলধন শুৱনি, গলধন শুৱনি খোপা, হে জানৈ অতি মৰম লাগে, ও জানৈ তোমাক চেনাইতি, হে জানৈ তোমাক চেনাইতি, হে জানৈ অতি মৰম লাগে, অতি মৰম লাগে মাতত, হে জানৈ বাটত দেখা পালে, জানৈ চাওঁ ঘূৰি ঘূৰি, হে জানৈ চাওঁ ঘূৰি ঘূৰি, হে জানৈ মাতিব নোৱাৰো, মাতিব নোৱাৰো লাজত, এই মাতিব নোৱাৰো, মাতিব নোৱাৰো লাজত। সকলো সুস্থ থাকক, সকলো ঘৰতে থাকক। ধন্যবাদ। নমস্কাৰ, মই বিপ্লৱ কোঁৱৰ, মোৰ ঘৰ শিৱসাগৰ। মই আজি ভাস্কৰ উদ্দীপ্তৰ মুখামুখি ইউটিউব চেনেলটোৰ জৰিয়তে সদৌ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা বিহুৰ সেৱা জনাইছোঁ। আজি এই দেশৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ মাজত আপোনালোকে যেনেদৰে এখন যুঁজ আৰম্ভ কৰিছে, সেই যুঁজখন অব্যাহত ৰাখক। কেতিয়াও ঘৰৰ পৰা বাহিৰলৈ ওলাই নাযাব, কোনো অদৰকাৰী কামত। সকলো ঘৰত থাকক, সুখত থাকক। বাহিৰত গ'লে আমাৰ গাত ৰূপ ধাৰণ কৰিবও পাৰে। সেইকাৰণে মই ভাস্কৰ উদ্দীপ্তৰ ইউটিউব চেনেলটোৰ জৰিয়তে এজন সৰু বাদ্যযন্ত্ৰী হিচাপে আপোনালোকক অকণমান ক'ব বিচাৰিছোঁ সেই কথাষাৰ। আৰু ভাস্কৰ উদ্দীপ্তৰ চেনেলটো যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ। মই এতিয়া কি কৰিম, বিহু বুলি ঘৰতে এখন সৰুকৈ কিবা এটা বজাই দিম, আপোনালোকে যদি ভাল পায় ভাল লাগিব। ধন্যবাদ।
সমূহ ৰাইজলৈ ভাস্কৰদীপ্তদাৰ মুখামুখিৰ জৰিয়তে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ৰঙালী বিহুৰ ওলগ যাচিছোঁ। বহাগীক এনেদৰে ঘৰৰ ভিতৰতে সোমাই থাকি আদৰণি জনাবলৈ পাই হয়তো কাৰোৰে ভাল লগা নাই, কিন্তু উপায় নাই, আমি ঘৰৰ ভিতৰত সোমাই থাকিবই লাগিব। কৰোণাক নাশ কৰিবৰ কাৰণে নিজে সুস্থ থাকিব লাগিব, সাৱধান হৈ থাকিব লাগিব, তেতিয়াহে আমি আন 10জনক সুস্থ কৰি ৰাখিব পাৰিম। ভাস্কৰদীপ্তদাই মোক সুধিছিলে, এই লকডাউনৰ সময়ত তুমিনো ঘৰত কি কৰি আছা? আচলতে মই এই লকডাউনৰ সময়ত ঘৰখনত ধুনীয়াকৈ সময় দিব পাৰিছোঁ, পাকঘৰৰ কামত লাগিছোঁ আৰু সাংস্কৃতিক দিশত যিবোৰ কাম নিজে কৰি ভাল পাইছিলোঁ, যেনে আবৃত্তিৰ হওক বা আধুনিক নৃত্যই হওক বা গীতৰ লগতে জড়িত হৈ আছোঁ মই, সেইখিনি কাম কৰিছোঁ। আৰু বিহু নাচৰ ক্ষেত্ৰত নিজে যিখিনি জ্ঞান এতিয়ালৈকে লৈ আছোঁ, অৰ্জন কৰি আছোঁ, সেইখিনি জ্ঞান শিকাৰুসকলৰ বাবে বিলাই দিয়াৰ এটা সৰু চেষ্টা কৰিছোঁ মোৰ ইউটিউব চেনেল মণিকাঞ্চন ইন ৰিল এণ্ড ৰিয়েলৰ জৰিয়তে। তাত মই খণ্ড খণ্ডকৈ আগবঢ়াইছোঁ। যদি আপোনালোকে ইচ্ছা কৰে চাব পাৰে ইউটিউব চেনেলটো। আৰু যিহেতু বিহুৰ বতৰ, এনেদৰে নানাচিতো থাকিব নোৱাৰি বা বিহু এফাকি নাগায়ো থাকিব নোৱাৰি, গতিকে এফাকি বিহুনাম মই আপোনালোকলৈ আগবঢ়াইছোঁ। এই বিহুৰে বিৰিণা পাতে সমনীয়া, ও বিহুৰে বিৰিণা পাত, এই বিহু থাকে মানে বিহুকে বিনা বা, ও বিহু গলে বিনা বাকাত, এচতে গৈয়ে গৈয়ে ও বহাগীকে লৈ তই আহিলি, বহাগে পালেহি ও বহাগীকে লৈ তই আহিলি, ফুলিলে ভেবেলি লতা বহাগীকে লৈ তই আহিলি, ও কেতেকীকে লৈ তই বিনালি, গাঁৱৰে ডেকা গাভৰুৰ ও বহাগী ও কেতেকী বলিয়া কৰিলি, বলিয়া কৰিলি মন, সেই কইনুকৈ থাকিলে ও বহাগীকে লৈ তই আহিলি, উৰকে নপৰে ও বহাগীকে লৈ তই আহিলি, ৰঙালী বিহুৰে কথা বহাগীকে লৈ তই আহিলি, ও কেতেকীকে লৈ তই বিনালি, গাঁৱৰে ডেকা গাভৰুৰ ও বহাগী ও কেতেকী বলিয়া কৰিলি, বলিয়া কৰিলি মন। ধন্যবাদ। সকলোবোৰ ঘৰতে থাকক, সুস্থ হৈ থাকক, নিজেও বাচি থাকক আৰু আনকো বচাওক। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী মিণ্টু দাস আৰু আজি মোৰ লগত আছোঁ মোৰ ভাতৃ শ্ৰী দীপক দাস। নমস্কাৰ। অলপ দেৰিকৈ হ'লেও সদৌ অসমবাসী ৰাইজলৈ আমি দুই ভাতৃৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু তাৰ লগতে আপোনালোক সকলোৱে গম পাইছে, বৰ্তমান আমাৰ এইবাৰ বিহুটো ঘৰতে আমি উদযাপন কৰিবলগীয়া হৈছে। বিশেষ আমাৰ এটা ডাঙৰ মহামাৰী, যিটো হৈছে আপোনাৰ কৰোণা। তো কৰোণা সমগ্ৰ বিশ্বতে বৰ বেয়াকৈ বিয়পিছে। তো গতিকে সকলোৱে ঘৰতে থাকক আৰু আমাৰ দুই ভাতৃৰ ঘৰৰ পৰাই এটাই অনুৰোধ, আপোনালোক সকলোৱে ঘৰত থাকক আৰু নিজৰ পৰিয়ালৰ লগত এই বছৰ বিহুটো সকলোৱে উলহ মালহেৰে উদযাপন কৰক। গতিকে আৰু আশা কৰিছোঁ সকলোৱে ঘৰত উলহ মালহেৰে বিহুতে বা উদযাপন কৰিছে, সকলোৱে ভালমতে থাকক। আৰু আজি মোৰ বন্ধু ভাস্কৰদীপ্তৰ ইউটিউব চেনেলটোৰ ফালৰ পৰা আৰু ভাস্কৰদীপ্তকো বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সিয়ে মোক ক'লে যে বন্ধু বিহুটো ঘৰত মানে কেনেকৈ উদযাপন কৰিছে, সদায় লগে ভাগে থাকোঁ। গতিকে আজি ভাস্কৰদীপ্তৰ ইউটিউব চেনেলৰ ফালৰ পৰাই আমি দুই ভাতৃয়ে ঘৰত আমি কেনেকৈ আছোঁ, ইমান বছৰে সদায় বিহুটো অলপ বেলেগকৈ উদযাপন কৰোঁ। এইবাৰ আমি ঘৰত আবদ্ধ হৈ পিনে বিহুটো কৰিছোঁ। ঢোলটো ভালকৈ বজাব পৰা নাই ভাইটিয়ে, ময়ো এষাৰ ভালকৈ বিহুনাম গাব পৰা নাই। গতিকে আপোনালোকৰ আগত দুষাৰমান বিহুনাম গাম, আশা কৰোঁ সকলো আপোনালোকে ভাল পাব। ধন্যবাদ। গাওঁ কিবা দেই। বিহুটি আদৰ বিহুটি হাদৰ বিহুটি অসমীৰ প্ৰাণ, ৰঙালী বিহু
চালত মলঙিলে চালে দৈ কোমোৰা চালত মলঙিলে চালে দৈ কোমোৰা দেহিতি শুনাই টেকেলিত মলঙিলে টেকেলিত মলঙিলে গুৰ বহাগৰ বিহুটি গাতেনো মলঙিলে বহাগৰ বিহুটি গাতেনো মলঙিলে দেহিতি শুনাই শুনিনো বিনন্দীয়া শুনিনো বিনন্দীয়া শুনিনো বিনন্দীয়া শুনিনো বিনন্দীয়া এয়াই আছিল আজিৰ আমাৰ অতিথিসকল তেওঁলোকৰ মনৰ কথাবিলাক গম পালোঁ তেওঁলোকৰ বিহু কিদৰে উদযাপন কৰিছে গম পালোঁ তেওঁলোকেও ঘৰতে আছে গতিকে আপোনালোককো অনুৰোধ জনাওঁ আপোনালোকে ঘৰতে থাকক এইবাৰৰ বিহুটি উদযাপন কৰক পুনৰ আৰু এটা খণ্ড আপোনালোকৰ মাজলৈ মই লৈ আহিম এটা ব্যতিক্ৰমী ৰূপত কেইগৰাকীমান নতুন অতিথিৰ সৈতে আপোনালোকে মোৰ অনুষ্ঠানবিলাক চাব আপোনালোকৰ যদি কিবা দিহা পৰামৰ্শ থাকে আপোনালোকে তলত কমেণ্ট কৰিব আপোনালোকে মোক দিহা পৰামৰ্শবিলাক দিব মই যিমান পাৰোঁ সেই আপোনালোকৰ দিহা পৰামৰ্শবিলাক লৈ মই মোৰ অনুষ্ঠানটো আগবঢ়াই নিবলৈ চেষ্টা কৰিম আপোনালোকে মোৰ অনুষ্ঠানবিলাক যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আজিলৈ আহিছোঁ সকলোকে শেহতীয়াকৈ আকৌ বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ নমস্কাৰ